নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই যাবলৈ ওলাইছো বাবা ৰামদেৱ মন্দিৰলৈ। এয়া মোৰ লগত যাবলৈ ওলাইছে বা আৰু ভাইটি। ইতিমধ্যে আমি আহি পালো বাবা ৰামদেৱ মন্দিৰ। এই মন্দিৰ যোৰহাট জিলাৰ অন্তৰ্গত হাতীগড়ত অৱস্থিত। যোৰহাট নগৰৰ পৰা পূব দিশে 6 কিলোমিটাৰ নিলগত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে কিছু দূৰ সোমাই এই মন্দিৰ আছে। আহক এতিয়া আমি মন্দিৰৰ ভিতৰভাগ দৰ্শন কৰোঁ। বাবা ৰামদেৱ হ'ল ৰাজস্থানৰ আৰাধ্য দেৱতা। এওঁ বিষ্ণুৰে আন এক অৱতাৰ। ৰামদেৱৰ মূল মন্দিৰভাগ আছে ৰাজস্থানত। এয়া হ'ল ডালিবাই, ৰামদেৱৰ ভগ্নী। এই মন্দিৰভাগৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে 2009 চনত। 14 বছৰৰ অন্তত 2022 চনৰ 22 জানুৱাৰীত মন্দিৰভাগ ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে। মন্দিৰৰ প্ৰতিখন দেৱালতেই ভগৱানৰ চিত্ৰ অংকন কৰা আছে। এই ওপৰৰ অংশত বাবা ৰামদেৱৰ জীৱন কাহিনী খোদিত কৰা আছে। এয়া মন্দিৰৰ চৌহদতে অনন্ত শয্যা ভাগৰ নিৰ্মাণ কৰি থৈছে। এই মন্দিৰৰ দৰ্শনাৰ্থে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তৰ সমাগম হয় আৰু আপোনালোকো যদি আহে সন্ধ্যাৰ সময়খিনিত আহিব। শুদ্ধভাৱে ৰামদেৱক আৰাধনা কৰিলে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰে। আমি অলপ সময় ওলাই গৈছিলোঁ, এতিয়া পুনৰ আহিছোঁ সন্ধ্যাৰ কিছু দৃশ্য দেখুৱাৰ উদ্দেশ্যে। এয়া আৰতিৰ সময়। যোৰহাট জিলাৰ অন্তৰ্গত এইভাগ এভাগ খুবেই সুন্দৰ মন্দিৰ। বাবা ৰামদেৱৰ সেৱাৰ অৰ্থে আপোনালোকো নিশ্চয় আহিব। ইমানতে আজি মই মোৰ ব্লগটি সামৰণি মাৰিলোঁ।